হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই নদীপুৰসকলে সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি যাব ওলালোঁ নাহৰকটীয়ালৈ। আৰু মোৰ লগত গৈছে মা পাপা এনাই দুজনী আৰু মই আৰু দাদা। আৰু এনেকৈ আৰু নাহৰকটীয়া বুলি আগবাঢ়ি গৈ আছোঁ। এয়া চব গাইজ আমাৰ ঘৰৰ পৰা ওলাই গৈছোঁ আৰু এনেকৈ আৰু নাহৰকটীয়ালৈ বুলি গৈ আছোঁ আৰু সপোন তুমি কি নাম আৰু গাইজ এয়া হৈছে মায়া বজাৰ। আৰু গাইজ ইয়াতে চব বহুতো মানে বিভিন্ন ধৰণৰ শাক পাচলি পোৱা যায়। আৰু ইয়াতে অকণমান নামি কিনে পানী কিবা কিবি খাই লওঁ আৰু গাইজ ইয়াতে নামি লওঁ। আৰু দাদাও গৈছে এইফালে বজাৰ কৰিবলৈ। এয়া মানে কেক লৈ লৈছে আৰু তামোল পাণ পি খাওঁ বুলি কৈছে আৰু পাপাই। আৰু ইয়াত চক মায়া বজাৰ আৰু ইয়াত চক গাইজ শাক কিবা কিবি ওলাইছে এনেকৈ চাইছোঁ আৰু মই এইখিনি কি হয় এইখিনি এইখিনি অঁ আৰু এনেকৈ পাপাই তামোল পাণ খাই লয় আৰু আমিও কিবা পানী চানী খাই লৈ আকৌ আগবাঢ়ি গৈ আছোঁ নাহৰকটীয়ালৈ বুলি। আৰু চাই যাওক আমি তাত গৈ কি কৰোঁ কি নকৰোঁ। তেনেহ'লে ব'লক গৈ থাকক মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকেও নাহৰকটীয়াখন ফুৰি আহকগৈ আৰু ময়ো ফুৰি আহোঁগৈ। তেনেহ'লে ব'লক। এনাই কৈছে দেখাব পৰা নাই নহয়। পথাৰখন কি পিঠা কয় অঁ বৰ পঠা নাই কি বুলি কয় ন এখন দুটা ৰাস্তা আছে নে এইটোৱে ৰাস্তা পাৰি এই যে নহয় ইয়াৰ পৰা এতিয়া বৰ এই ৰাস্তাটো কোন ৰাস্তা হৈছিলে যে জয়মতী শাস্তিক দিনতে ৰজা দিনত যে ৰাস্তাটো আৰু গাইজ এয়া চব ভাদে পাচলি পাই গ'লোহি। আৰু ভাদে পাচলিত কাম নাই সেইবাবে আমি চিধাই নাহৰকটীয়ালৈ বুলি যাওঁগৈ। আৰু এতিয়া এইফালেদি নাহৰকটীয়ালৈ যাওঁগৈ আৰু গাইজ এতিয়া টিপলিং পাই গ'লোহি। আৰু এতিয়া অলপমান আগবাঢ়ি গ'লে নাহৰকটীয়া পাই যামগৈ আৰু এনেকৈ গৈ থাকক আৰু আৰু গাইজ আমি এতিয়া পালোহি দিহিং দলং পাৰ হৈছোঁ। আৰু এয়া চক গাইজ দিহিং দলং দেখিছেনে কি ধুনীয়া আছে নেকি। আৰু গাইজ এয়া চাওকচোন কি ধুনীয়া চেনেহী বাগানেৰে চাহ বাগানেৰে ভৰি থকা এখন বাগিচাৰে চাওকচোন গাইজ কি ধুনীয়া চেনেহী আৰু গাইজ এইখন হৈছে নাহৰকটীয়া লোহাৰ দলং। এয়া চব গাইজ লোহাৰে বনোৱা লোহাৰ দলংখন চব। আৰু গাইজ আমি এতিয়া পাই গ'লোহি নাহৰকটীয়া। আৰু গাইজ ইয়াতে অলপমান বজাৰ কৰি লওঁ, ইয়াতে ৰখি লওঁ।
ৰখি ৰৈ কিনে এতিয়া অলপমান বজাৰ কৰিবলগীয়া আছে বজাৰ কৰি ল'ম আৰু এতিয়া মই মা আৰু পাপা এনাই বজাৰ কৰি লওঁ বুলি অকণ ওলাই আহিলোঁ তাৰপিছত বজাৰ কৰি লওঁ আৰু এইফালে এনাই আৰু দাদাই কিবা কিবি বজাৰ কৰি আছে আৰু মই ইয়াত দেখাই আছোঁ আপোনালোকক পঠিয়াই অকণমান হেৰি জেগাবিলাক আৰু ইয়াত বজাৰ কৰি লৈছে কিবা কিবি এই মিঠাই লৈ লৈছে আৰু এইফালে পাপাই চেলুনৰ চুলিখিনি কাটি ল'ম বুলি ভাবিছে চুলি কাটিব লৈছে আৰু গাইজ আপোনালোকে গম পাইছে চাগে আজি বহুত গৰম পৰিছে আৰু গাইজ ইমানে গৰম মানে থাকিবই পৰা নাই সেয়া ভাবিলোঁ ঠাণ্ডাকৈ এটা খাই লওঁ হোটেলত সোমাই কিনে মিঠাই লৈ ল'লে আৰু ঠাণ্ডাও এটা খাই ল'লোঁ তাৰপিছত এনাইহঁতো খাই আছে ময়ো খাই ল'লোঁ আৰু এইফালে পাপাই শাকৰ বজাৰো কৰি লৈছে মা পাপাহঁতে শাকৰ বজাৰো কৰি আছে আৰু ইয়াত আৰু গাইজ এতিয়া ধমনলৈ বুলি যাওঁ বহুত আৰু ঘূৰিও আহিব লাগিব বেছি দেৰি কৰিবলৈ নোৱাৰি আৰু ইয়াত চাওক গাইজ ধমনলৈ বুলি আগ্ৰহী গৈ আছোঁ আৰু গৈ থাকোঁ আৰু গাইজ ফাইনেলি এতিয়া আমি আহি পাই গ'লোঁ মাহীহঁতৰ ঘৰ আৰু গাইজ এইডোখৰ অকণমান মই নামি দিলোঁ মানে গাড়ীত অহা অকণমান মাথাটো ভাল লগা নাছিলে সেই ভাবিলোঁ অকণমান খোজকাঢ়িয়ে যাওঁ আৰু এনেকৈ আৰু আহি পাওঁ মানে আন্ধাৰে হৈ গ'ল আৰু দেখিছেনে এয়া চক পূৰা আন্ধাৰ হৈ গৈছে আৰু এতিয়া মাহীহঁতৰ ঘৰ পামগৈ আৰু অলপমান দূৰ আছে টাৰ্ণিংটো ঘূৰিলে পাম আৰু তাত গৈয়ে ভিডিঅ'টো কৰিম আৰু আৰু এতিয়া মাহীহঁতক আহিও পালোহি মাহীহঁতে আকৌ চাহো দিলে লগে লগে আৰু মইতো ততেই নাই মইতো খায়েই ল'লোঁ মোৰ মাথা বিষ তাতে ৰঙা চাহ এটা পালে ভাল লাগে দিয়কচোন আৰু এইফালে মাহীক চব মাহী লাজ কৰিছে ভিডিঅ'ত ওলাবলৈ আৰু ময়ো ভাবিলোঁ অকণ দেখাই দিওঁ আমাৰ মাহীহঁতকো আৰু এয়া আছে এনাই বিচনী গৰমত বিচনী মাৰি আছে বাহিৰতে চবেই আৰু ঠাণ্ডাকৈ বহি ল'লোঁ আৰু ইয়াত চক আমাৰ মাহীহঁতৰ ঘৰখন আৰু ইয়াত আছে মাহী আৰু গাইজ ঘৰলৈ বুলি উভতি আহিলোঁ ভাত পানী নোখোৱাকৈ আৰু গাইজ বহুত দেৰিও হৈ গ'ল সেইকাৰণে ঘৰলৈ ঘূৰিও আহিব লাগিব সেই ভাত পানী নোখোৱাকৈ আহিলোঁ আৰু গাইজ হোটেলতে কিবা এটা খাই ল'মগৈ আৰু আমি ধৰক খোজকাঢ়ি কিনে অকণ আগবাঢ়ি দিছোঁ এইফালে মামা গৈ আছে মোৰ লগত আৰু এনেকৈ আৰু ঘৰলৈ বুলি যাওঁ আৰু গাইজ এনেকৈ আৰু ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু এই চক আৰু গাইজ ভাইটিয়ে পাচলিতে অকণমান নামি ল'লোঁ মানে হোটেলত ভাত খাই লওঁগৈ বহুত ভোকো লাগি গৈছে আৰু দিনটো একো খোৱা নাই চাহটোৰ পৰা খাই আহিলোঁ মাহীহঁতৰ ঘৰৰ পৰা আৰু গাইজ এয়া চক ৰাতি মানে টাউনৰ পৰিৱেশটো চক অকণমান এয়া চক গাইজ আৰু এতিয়া আমি হোটেললৈ বুলি যাওঁ মানে ভাত খাই লওঁগৈ আৰু ৰাতি পৰিৱেশটো দেখাই দিম টাউনৰ আৰু গাইজ আমি এতিয়া হোটেললৈ বুলি সোমাই গৈছোঁ হোটেলত গৈ কিবা কিবি খাই লওঁ আৰু ভোকো লাগিছে বহুত জোৰ আৰু ভাত খাই লওঁ বুলি গৈছোঁ গাড়ীত অহা সেয়াভাৱে মুখখন ধুই ল'লোঁ মুখ হাতবিলাক ধুই লৈছোঁ অকণ ফ্ৰেছ লাগিবৰ কাৰণে আৰু এনেকৈ মুখ হাত ধুই মেলি হোটেলতে বহি মেলি চাহ ভাত পানী খাই লওঁ আৰু গাইজ ইয়াতে আইনাখনতো আমাৰ চেহেৰাবিলাকো অকণ দেখাই দিলোঁ আৰু গাইজ ভাতো আহি পালেহি ভাতৰ লগত আছে পাপৰ কিবা কিবি এনেকৈ আৰু ব্ৰইলাৰকে অৰ্ডাৰ কৰি দিলোঁ এনেকৈ হৈছে আৰু এইফালে নিমখ কিবা কিবি ঢালি লৈ লৈছোঁ আৰু বহুত ভোকো লাগিছে থাকিব পৰা নাই ভোকৰ ৰ'দত এনেকৈ ৰখি আছোঁ খাবলৈ মাংসকেইটানো আহিব বুলি আৰু এইফালে খাই আছে মামা দাদা এইফালে এনাই মা আৰু মই মানে খাব লৈছোঁহে আৰু ফাইনেলি মাংসও পালেহি মানে ব্ৰইলাৰ অৰ্ডাৰ দিছিলোঁ আৰু এতিয়া ভাতটো খাই লওঁ আৰু বহুত ভোকো লাগি গৈছে ভাত পানী খাই বৈ আকৌ ওলাই আহিলোঁ বাহিৰলৈ বুলি আৰু এতিয়া পাণ এখন খাওঁ বুলি ক'লে এনাই সেয়া ভাবিলোঁ পাণ খাবলৈ অকণ ওলাই যাওঁ আৰু এইফালে পাণৰ দোকানখন অকণমান দূৰত আছে সেইফালে ওলাই আহিলোঁ আৰু এইফালে গৈ আছোঁ পাণ দোকানলৈ বুলি পাণ পাম হয় পাণ হ'ব নেকি পাণ মিঠা পাণ বনাওকচোন তিনিখন
আৰু গাইজ পাণ চান খাই বৈ আৰু এতিয়া ঘৰলৈ বুলি যাওঁ আৰু গাইজ যদি মোৰ ভিডিঅ' চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু গাইজ আজিলৈ ভিডিঅ' ইমানে বাই বাই